উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় খগেন নাৰ্জাৰীদেৱে আৰু ইয়াৰ লগে লগে আমি এখন শৰাইৰে আমাৰ ছাৰক আৰ্নিশ জনাব বিচাৰিছোঁ। আৰ্নিশ জনাইছে কাৰ্যালয় সম্পাদক শ্ৰী চঞ্চল কুমাৰ দেৱনাথদেৱে। আৰু ইয়াৰ লগে লগে ছাৰক আজিৰ এই অনুষ্ঠানটি উদ্বোধন কৰাৰ বাবে কৰজোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, খুলুমবাই। খবৰ তো ভালে সবৰে? ভালনে খবৰ? পূজা ভালে ভালে গৈছে? চাইতো খুব ভাল লাগিছে। তো যি নহওক ৰাগ মহা উৎসৱৰ আপোনালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যেন আমাক সকলোকে আশীৰ্বাদ কৰে। তো যি নহওক আজিৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উপস্থিত হোৱা আমাৰ গৰিহাটী ৰাগ মহোৎসৱ উদযাপন কমিটিৰ সভাপতি সন্মানীয় প্ৰাক্তন BTCৰ EM জগদীশ সৰকাৰ ডাঙৰীয়া, লগতে ইয়াতে উপস্থিত উদযাপন কমিটিৰ বিভিন্ন বিষয় বাবদ থকা সন্মানীয় বিষয়ববীয়াসকল আৰু ইয়াতে উপস্থিত হোৱা নিমন্ত্ৰিত সন্মানীয় শিল্পীসকল আৰু অতিকে শ্ৰদ্ধাৰ ৰাগপ্ৰেমী ৰাইজসকল। তো আজি আপোনালোকে ইয়াত মোক মাতি লৈ আহিছে, খুবেই ভাল পাইছোঁ। আপোনালোকৰ এই ৰাসত মই প্ৰথম নহয়, যোৱাবাৰো আহিছিলোঁ আৰু যোৱাবাৰে আহি মই গম পাইছোঁ আমাৰ জিলাৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাগটো আপোনালোকৰ ইয়াতে হয়, হয়নে নহয়? সকলোতকৈ ডাঙৰ ৰাগ ইয়াতে হয়। আৰু অলপ আগত মই গম পালোঁ অসমৰ ভিতৰতে বোলে নলবাৰীৰ পিছত এইখনে ডাঙৰ, ছেকেণ্ডত আছে। তো খুব ডাঙৰ ৰাগ আপোনালোকে 65 বছৰ আগৰ পৰাই ইয়াত কৰি আহিছে আৰু এই ৰাসে আপোনালোকৰ গৰিহাটী বা খৈৰাবাৰী ৰাইজক পৰিচয় দিছে। তো খুবেই ভাল। ময়ো আজি এই অনুষ্ঠানত আপোনালোকৰ পৰা এইখিনি সন্মান পাই মই খুবেই ভাল পাইছোঁ। তো 12 দিন ধৰি হৈছে আপোনালোকৰ আজি শেষ। তো যদি আপোনালোকৰ ৰাগ ভালে ভালে হৈছে তো নিশ্চয় বেপাৰ বাণিজ্য নিশ্চয় ভাল হৈছে না হোৱা নাই? ৰাগটোতো আমি উদযাপন কৰোঁ আৰু আমি ইয়াত ৰাগ উদযাপন কৰা হিচাপে আমাৰ বেপাৰ বাণিজ্যও ভাল হ'ব লাগিব, হয় না নহয়? লোকেলৰ মানুহে অলপ বেপাৰ বাণিজ্য কৰি অলপ যদি উপাৰ্জন কৰিব পাৰে ভাল। এইটো মই কিয় কৈছোঁ, আপোনালোকে জানে যোৱাবাৰ প্ৰয়াগৰাজত মহাকুম্ভ হৈছিল নে নাই? কিমান মানুহ গৈছিল ইয়াত গংগাত গা ধুবলৈ। আৰু এই প্ৰয়াগৰাজত যেতিয়া মহাকুম্ভ হৈছিল ইয়াত কমেও 3 লাখ ক্ৰোৰ উত্তৰ প্ৰদেশ চৰকাৰে চিধাই তেৰাকে উপাৰ্জন কৰিছিল এই প্ৰয়াগৰাজৰ যি মহাকুম্ভ আছিলে। তো তেতিয়াহ'লে আমাৰো ইয়াত 12 দিন ইমান ডাঙৰ উৎসৱ হৈ পেলাই আমাৰ তেনেকুৱা ইনকাম আহিব লাগে নে নালাগে? ইনকাম আহিব লাগে। ইয়াত থকা আমাৰ বিভিন্ন ব্যৱসায়ীসকল আছে। এই ব্যৱসায়ীসকলে যদি এই 12 দিনত ভালকৈ উপাৰ্জন কৰিব পাৰে তো এইটো কিয় বেয়া? আমাৰ কাৰণে যথেষ্ট ভাল। তো এই দিশটোকো আমি চাব লাগিব। আৰু ইয়াত আপোনালোকৰ ৰাগ বহুত পপুলাৰ। গাহৰি খুৰা খাবলৈ আহে ইয়াতে বহুত বাহিৰৰ পৰা মানুহবিলাক, আহে না নাহে? শামুক খাবলৈ আহে, বহুত পপুলাৰ বোলে। আৰু এটা ফুলো খাব আহে না, ফুলো খাব আহে, বহুত পপুলাৰ। তো এইবিলাকে হ'ল আমাৰ আচল ইয়াৰ এট্ৰেকশ্যন। এই এট্ৰেকশ্যনটো আমি পাহৰি যাব নালাগে। অন্য জাগাত চাগে গাহৰি ফুৰা নাপায়, চাগে শামুক খাবলৈ নাপায়, চাগে ফুলো খাবলৈ নাপায়। আমাৰ কিন্তু খৈৰাবাৰীত আহিলে এইখিনি পায়। এইটোৱেতো এট্ৰেকশ্যন না। তো এইখিনি আমি ভালকৈ কৰিব চেষ্টা কৰিব লাগিব আৰু আমি ইয়াৰ পৰা উপাৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তো অলপ আগত আহি মোক কমিটিয়ে কিছুমান মোক দাবী কৰিছে। তেখেতসকলে কৈছে আপুনি যিহেতু ট্ৰেন্সপৰ্ট মিনিষ্টাৰ, খৈৰাবাৰী বা ডিমাকুচি অঞ্চলৰ বাবে ভাল STC বাছ এখন দিব লাগে বুলি কৈছে। লাগে না নালাগে কওক ৰাইজসকল? মোৰ ডিপাৰ্টমেণ্টত আজিকালি গ্ৰীণ বাছ চলিছে, AC বাছ, ইলেক্ট্ৰিক বাছ, চাগে দেখা পাইছে আপোনালোকে।
আমাৰ এই AC বাছ দিবৰ কাৰণে আমাক চাৰ্জিং ষ্টেচন লাগে আৰু মংগলদৈত আমাৰ চাৰ্জিং ষ্টেচন বনাই আছে বোধহয় অহা মাহত কমপ্লিট হ'ব অহা মাহত কমপ্লিট হ'লে মংগলদৈলৈকে আপোনালোকক মই এই বাছ সেৱা দিবৰ কাৰণে সুজু হ'ব আৰু মই গম পালোঁ ডিমাকুছিৰ পৰা গুৱাহাটীও বোলে বেছি দূৰ নহয় মাত্ৰ 70 নে 80 কিলোমিটাৰ আমাৰ গ্ৰীণ বাছটো এবাৰ চাৰ্জ কৰিলে 120 কিলোমিটাৰ দৌৰিব পাৰে তো ডিমাকুছিৰ পৰা গুৱাহাটীলৈকেও গ্ৰীণ বাছ দিব পৰা আমাৰ ব্যৱস্থাটো আছে অহা ডিচেম্বৰ মাহত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ 100খন গ্ৰীণ বাছ আহিব যেহেতু আপোনালোকে অনুৰোধ কৰিছে আপোনালোকৰ থেকে এতিয়া মই দিবৰ কাৰণে ব্যৱস্থা কৰিম কিন্তু ইতিমধ্যে মই অহা 1 জানুৱাৰীত মাজবাদৰ পৰা তেজপুৰলৈকে গ্ৰীণ বাছ উদ্বোধন কৰিবৰ কাৰণে ঠিক কৰিছোঁ তো আপোনালোকৰ যেহেতু আবেদন আহিছে এইখিনিকো মই দিবৰ কাৰণে মই চেষ্টা কৰিম আৰু পূজা কমিটি মোক কৈছে ইমান ডাঙৰ ৰাগ উৎসৱ হয় মন্দিৰটো ভাল হোৱা নাই বুলি কৈছে আপোনালোকৰ বোলে ৰাধা কৃষ্ণ মন্দিৰটো ভাল হোৱা নাই ইয়াৰ বাবেও মোক আৰ্থিক অনুদান বিচাৰিছে মই কৈছোঁ কি মই মন্ত্ৰী একেবাৰে শেষ অৱস্থাত পাইছোঁ এতিয়া বাজেট দিয়াৰ সময় নহয় তথাপিও নৱেম্বৰ 25ত আমাৰ সাপ্লিমেণ্টাৰী বাজেট হ'ব SD বাজেট বুলি কয় এই বাজেটত মই পইচা খুজিছোঁ ইয়াত যদি মোৰ বাজেট মঞ্জুৰ হৈ যায় আপোনালোকক এই বছৰতে মই 50 লাখ টকা মন্দিৰ বনাবৰ কাৰণে দিম বুলি কৈছোঁ তো এইখিনি কথা দিছোঁ আপোনালোকৰ পূজা ভাল হওক থাকে কামনা কৰি এইখিনি কথা কৈছোঁ তো আৰু মই বিশেষ নকওঁ আপোনালোকে 12 দিন খুব সুন্দৰকৈ পাৰ কৰিলে আজি শেষ নিশা আজি আৰু ভালকৈ ফূৰ্তি কৰিব লাগে যথেষ্ট শিল্পীসকল আহিছে তেখেতসকলে আপোনালোকক মনোৰঞ্জন দিব তো মই বিশেষ নকওঁ এই বক্তব্যৰ মাজেৰে আজিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন হোৱা বুলি ঘোষণা কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ।